নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ। আজি আমি বনাম চিকেন ম'ম'। আহকচোন চাওঁ কেনেকৈ বনাওঁ চিকেন ম'ম'। প্ৰথমতে আমি কি লাগে লৈ লৈছোঁ। নিমখ লৈছোঁ, ময়দা লৈছোঁ আৰু তেল অলপ মই দি লৈছোঁ। মিলাই ল'ম এতিয়া। জোখ অনুযায়ী নিমখ অকণ দি ল'ম। মই দি ল'লোঁ। মই অলপ গৰম পানী কৰি থৈছিলোঁ, সেইখিনি মিলোৱাৰ পিছত মই গৰম পানীখিনি দি দিম। কুহুমীয়া গৰম অলপকৈ মিলাই থাকিম। যদি দৰকাৰ হয় আকৌ দিম। ধুনীয়াকৈ যিমান পাৰে মঠিলে তেতিয়া লাডুটো যিমান কোমল হ'ব সিমান ভাল হ'ব বস্তুটো। যেতিয়ালৈকে হেৰি নহয়, এটা কোমল নহয় তেতিয়ালৈকে এনেকৈ অলপ হেৰি কৰি থাকিব লাগে। এইখিনি হৈ গৈছে। তেল অকণ দি লৈছোঁ। তেলখিনি দি পেলাই আকৌ মই অলপ মিলাই দিম মুঠি। মুঠিটো কম হ'লে এনেকৈ অলপ ফাটি যায়, সেইটো কাৰণে অকণ সৰহকৈ মুঠি ল'ব। থৈ দিম 15-20 মিনিট এটা মই এইটো ঢাকি থৈ দিম। মই ম'ম'টোৰ ভিতৰত দিবৰ কাৰণে পিঁয়াজ, আদা আৰু জলকীয়া, নহৰু এনেকৈ পিচি কৰি গোটেইখিনি মই মিলাই লৈছোঁ। যিখিনি মোৰ কাটি থোৱা চিকেনখিনি আছিলে, সেইখিনিও মই সিজাই লোৱা যিখিনি চিকেন আছিলে সেইখিনি মই মিলাই লৈছোঁ। ধুনীয়াকৈ গোটেইখিনি মিলাই লৈছোঁ। নিমখটো জোখত দি ল'ব। গোটেইখিনি চিকেনখিনিৰ সৈতে মিলাই লৈছোঁ। এইটো 15-20 মিনিট হৈ গ'ল, কোমল হৈ আছে। আটা অলপ দি ল'ব, ময়দা অলপ। অকণ বেছি ঢিলা হৈ থাকিলে অকণ হেৰি কৰি ল'ব। হাতত তেনেকৈ তেল অলপ ঘঁহি ল'ব অকণ। লাডুকেইটা বনাবলৈ সুবিধা হ'ব। গোল গোলকৈ লাডুকেইটা বনাই ল'ব। গোটেইকেইটা লাডু হৈ গ'ল মোৰ। বেলনাত মই পাতলাকৈ গোটেইকেইখন ৰুটিৰ নিচিনা বেলি ল'ম। যিখিনি মই চিকেনখিনি আৰু যিখিনি মই আদা নহৰুৰ পৰা ধৰি যিখিনি পিঁয়াজ জলকীয়া যিখিনি মই বনাই লৈছিলোঁ, সেইখিনি মই আৰু অলপ দিব লাগে। মই নিজে খাম কাৰণে মই বেছিকৈ দিয়া নাই, সেইটো কাৰণে মই এটা জোখত মই বনাই লৈছোঁ নিজৰ কাৰণে। ষ্টাইলত ভাজটো দিব পাৰে আৰু ভাজটোৰ লগত কোনো কথা নাই। নিজৰ ষ্টাইলত দিব পাৰে ভাজটো।
বস্তু দিয়াত অলপ মানে বেয়া, সেইকাৰণে মই নিজৰ ষ্টাইলত দি লওঁ। এইকেইটা মই ষ্টাইলত দি লৈছোঁ আৰু এতিয়া মই ৰাইচ কুকাৰটো মই তলত পানী অকণমান দি লৈছোঁ, দি পেলাই মই ৰাইচ কুকাৰটো কাৰেণ্টত দি লৈছোঁ। দি লৈ তেল অকণমান মই সানি দিম, যাতে মই ম'ম'খিনি দিয়াৰ পিছত লাগি নধৰে ম'ম'খিনি যেতিয়া হ'ব। সেইটো কাৰণে মই তেল অলপ সানি লৈছোঁ। অলপ সময়লৈ 15-20 মিনিট, আধা ঘণ্টা, 15-20 মিনিট বেছি নালাগে, 15-20 মিনিটতে হৈ যাব। ম'ম'খিনি হৈ গৈছেহি। আপোনালোকে আৰু কিবা কিবি হেৰি কৰিব, মই লকডাউনত গোটেইখিনি বস্তু সম্পূৰ্ণ পোৱা নাই কাৰণে মই নিজৰ ষ্টাইলত বনাইছোঁ। এনেকৈ যাতে ঘৰতে বনাই পেলাই পটককৈ খাব পাৰে, সেইটো ষ্টাইলত বনাইছোঁ মই। ভাল লাগিলে আগলৈ ভিডিঅ'বোৰ চাবৰ বাবে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব।